হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আন এটা মিনি ব্লগলৈ মই ধৰিত্ৰী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এখন ধুনীয়া ঠাইলৈ গৈ আছোঁ প্ৰথমবাৰৰ বাবে। আপোনালোকে ধৰিব পাৰিছেনে বাৰু মই ক'ত গৈ আছোঁ? আৰু আহি মই পালোহি এয়া মৰাণ টাউন। হয়, মই আজি আহি আছোঁ ঐতিহাসিক চহৰ শিৱসাগৰলৈ বুলি। আৰু আহিয়েই প্ৰথম আমি সোমালোঁ এয়া পুখুৰী শিৱদৌলত। বহুদিনৰ পৰা মনতে এটা আশা পুহি ৰাখিছিলোঁ যে এদিন শিৱসাগৰখন চাবলৈ যোৱাৰ। সদায়তো ফোনত দেখিয়ে থাকোঁ, হ'লেও নিজ চকুৰে চোৱাৰ এটা হেঁপাহ আছিল। আৰু সেই হেঁপাহ পূৰণ কৰিবলৈ লখিমপুৰৰ পৰা মই শিৱসাগৰলৈ বুলি আহিলোঁ। সঁচাই ইয়াৰ পৰিৱেশটো অতুলনীয়, কাৰো লগত তুলনা কৰিব নোৱাৰি। আপোনালোকেও যদি কোনোবা শিৱসাগৰত আজিলৈকে যোৱা নাই তেনেহ'লে যাব আৰু সকলোৱে চাই আহিব। আৰু ময়ো শিৱসাগৰলৈ প্ৰথম আহিছোঁৱে যেতিয়া সকলোবোৰ চাই যাম বুলি আহিলোঁ। আৰু এটা এটাকৈ মই সকলোবোৰ চালোঁ। আপোনালোকক বাৰু লাহে লাহে দেখাম, যিহেতু এইটো ভিডিঅ'তে সকলোবোৰ দেখাটো অসম্ভৱ। অন্য এটা ব্লগৰ সৈতে লগ পাম। আজিলৈ আহোঁ, বাই বাই।